মই এদিন মই যেতিয়া প্ৰেগনেন্ট আছিলো তেতিয়া মই আমাৰ ওচৰৰ ঘৰলৈ গৈছিলো মোৰ খুব লাই খাব মন গৈছিলে মোৰ মানুহজন নাছিলে তেতিয়া আমাৰ এইখিনি মাটি মানে অকল উলু হৈছিলে যেহেতু নতুনকে কিনিছো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই মনোজ গগৈ মনোজ চদিয়া চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰিয় বন্ধু বান্ধৱীসকল আজি চাওকচোন মই ক'ত আছো ঘৰটো দেখি গম পাইছে চাগে দেৱলতা হাজৰিকা ঘৰত আছো আচলতে এবাৰ আহি গলো চালুকে ঘৰত কোনো মানুহ নাই আজি দেৱলতা বাৰীত কাম কৰি আছে কি কাম কৰি থাকে আৰু দিনৰ দিনটো বাৰীতে সোমাই যে কি কাম কৰি থাকে তাকে আপোনালোক অকণমান দেখুৱাব বুলি ভাবিছো আহকচোন এইটো হ'ল দেৱলতা হাজৰিকা ঘৰ মই পিছফালৰ পৰা যাম তেতিয়াহে গম পাম বাৰীৰ পিছফালে তাই কি কাম কৰি আছে এখন দেৱলতা হাজৰিকাৰ বাৰী মনে মনে গৈছো ওৱাও বেঙেনা বহুত লাগিব ধৰিছে দেই চাওক চাওক দেৱলতা কি কৰি আছে দূৰৰ পৰা দেখাইছো দেই আপোনালোকক ঐ আহিলো কি কৰি আছা ৱা এই মনে মনে আহিছো তোমাক দেখাবলৈ আহিছো গম পানে পদলিম হোপা ভিডিঅ' কৰি আহিছো কিনো কৰি আছে বাৰীত দেখাব আহিছো কি কৈ আছা অকলে অকলে এখানে ফ্ৰেছবিন লগাইছো চা ফ্ৰেছবিন লগাইছা নহয় ফ্ৰেছবিন নহয় ইমান দীঘল দীঘল লেচেমা লগাইছা ন অ এইখিনি কোনে সব তুমিয়ে লগাইছা সব মই লগাইছো ওৱাও সুন্দৰ এতিয়া মাজে মাজে যদি কুৰ মাৰি দিও এতিয়া নহলে গৰমৰ দিনত সোমাবলৈ ভয় লাগিব নহয় হয় ন কিমান লগাইছা এডোখৰ লগাইছা ন ধুনীয়া বহুত ধুনীয়াকে লাগিব এই ফুলিব ধৰিছে লাহেকে ন প্ৰিয় বন্ধু বান্ধৱীসকল চাওকচোন দেৱলতা হাজৰিকাই আচলতে কিমান কষ্ট কৰে গিৰিয়েকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি অকলে কাম কাজ কৰি ধুনীয়াকৈ নিয়াৰিকৈ চলি থাকে আচলতে দেৱলতা হাজৰিকাক বহুতে কমেণ্ট কৰি থাকে যে ভিডিঅ' বনাই থাকে অনবৰতে ভিডিঅ' বনাই কাম বন নাই নেকি তোৰ বা এনেকৈ ধৰণৰ বহুত ধৰণৰ মন্তব্য প্ৰকাশ কৰে আপোনালোকে কিন্তু চাওক আজি মোৰ চেনেলৰ যোগেদি দেখাই দিছো দেৱলতা হাজৰিকাই কিমান কষ্ট কৰে আচলতে দেৱলতা হাজৰিকাৰ ওচৰলৈ প্ৰথমে যাব বিচাৰিম দেৱলতা কাটি দিলা নেকি গোটেই দিনটো যে কাম কৰি থাকা মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰি অকলে যে কামখিনি কিয় কৰি থাকা মানুহজনেতো আচলতে তোমাক এইখিনি কাম কৰি খুৱাব পাৰিলে হলে বা কৰি খুৱাই থাকে তথাপি যে তুমি ইমান কষ্ট কিয় কৰি থাকা এই কথাটো আচলতে এনেকুৱা মই এদিন মই যেতিয়া প্ৰেগনেন্ট আছিলো তেতিয়া মই আমাৰ ওচৰৰ ঘৰলৈ গৈছিলো মোৰ খুব লাই খাব মন গৈছিলে মোৰ মানুহজন নাছিলে তেতিয়া আমাৰ এইখিনি মাটি মানে অকল উলু হৈছিলে যেহেতু নতুনকে কিনিছো ঘৰো বনাইছো ল'ৰাটো আমাৰ জীৱনলৈ আহিছে একো নাই মানে অকল হাবি মুঠতে খুলো আৰু কিবা পালো যদি খালো আৰু আকৌ কৰবাত গলো সেনেকুৱা হৈছিলে যেতিয়া মই লাই আনিব গলো মোৰ খুজিবলৈ গলো সিহঁতৰ ঘৰত দিয়াচোন লাই কেইডালমান খাব মন গৈছে তেতিয়া মোক সি 4 জোপা লাই দি আহিছিলে মাত্ৰ 4 জোপা দিছে আমাৰ ঘৰৰ ওচৰৰে মানে হিচাপ কৰিব পৰাকে দি আহিছে 4 জোপা লাই দি আহিছে ইমান জোপাই হ'ব দিয়া ইমান জোপা এনেকুৱা 4 জোপা লাই দিছিলে এনেকুৱাই তেতিয়া মোৰ 4 জোপা লাই মানে মোৰ মনটো ভৰা নাছিলে যেহেতু মোৰ খাওঁ খাওঁ লাগি আছে পুৰা খাবলৈ মন গৈ আছে তাৰ পাছত তোমাৰ তেতিয়া মনতে ভাবিলো এনেকুৱা কথা তাৰ পাছত যেতিয়া কেঁচুৱাটি জন্ম হল সিজাইন কৰা যদিও মই ৰৈ নাথাকিলো আৰু সংগ্ৰামী কৰিব ধৰিলো জীৱনটোক জানানে ইটোৰ পিছত সিটো বা গাত থাকোতেও যেতিয়া মই গাত আছো মই একো খাবলৈ নোৱাৰো পানীও গিলিব নোৱাৰো কিন্তু মই কাম কৰি থাকিব পাৰো খাবও নোৱাৰো একো নেখাও মই সেনেকেই থাকো দিনটো ৰাতিটো থাকো মই কিন্তু কাম কৰি থাকো লাহে লাহে কোৰৰ চাপ মাৰো সেইফালে এইফালে মানে গোটেই যিহেতু তুমি জানিবা ঢেকীয়া যেতিয়া মুৰাবোৰ থাকে তেতিয়া কোৰ মাৰিলেও নেৰে চাপ কোৰ মাৰিব লগা হয় ঢেকীয়া আৰু বিলঙনি মুৰাবোৰ চাপ কোৰ মাৰি 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 গোটেই এইবোৰ চাফা কৰি তেতিয়া শাক পাচলি লগাব ধৰিলো শাকৰ গুটিবোৰ মোৰ মা আৰু মোৰ বায়ে দি আহিলে যি পাই মানে মাহঁতে দি আহে মুনু এইটো ৰুই থবি মুনু সেইটো ৰুই থবি বা সেইখিনি কৰি 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 আজি মাহঁতে এইবোৰ যিমান ঘৰত শাক পাচলি গুটি আছে এইবোৰ ভাত কেৰেলা দেখিছা বহুত জলকীয়া বেঙেনা এইবোৰ ফ্ৰেছ বিন চব ঘৰৰ পৰা দিয়া সব চাৰিওফালে অকলে লগাইছে অকলে লগাইছে ন আচলতে সংগ্ৰাম কৰি পেলে এইবোৰ কৰিছে নহয় জানো মানে আনৰ পৰা যেতিয়া খুজিব গৈছিলা মাগিব গৈছিলা যেতিয়া তোমাক দিয়া নাছিলে সেইটো তোমাৰ কাৰণে এটা ডাঙৰ মানে সংগ্ৰাম নিচিনা হল ন সেইটোৰ পৰা বস্তুটো আচলতে শিকিলা আচলতে জীৱনত যেতিয়া ঠেকা খালো তেতিয়া বুজিলো মোৰ চোন দুখন হাত আছে বা মইও কৰিব পাৰো মই দেৱলতা এইখিনিতে তোমাক আকৌ এটা সুধিব বিচাৰিছো যে অসমৰ বহু মহিলাই আচলতে মানুহজনৰ ওপৰত নিৰ্ভৰ কৰি জীৱনটো যে চলি থাকে আচলতে বহুতে জীৱনটো সংগ্ৰাম কৰিব বিচাৰে কিন্তু নোৱাৰে তুমি সেইসকল মহিলাৰ কাৰণে কি ক'ব বিচাৰিবা যে মানুহজনৰ ওপৰতে জীৱনটো নিৰ্ভৰ নকৰি মানে অকলেও কেনেকে সংগ্ৰাম কৰিব পাৰি বা জীৱনটো অকলে কেনেকে আগবঢ়াই নিব পাৰি মহিলাসকলে বহুতে আচলতে ভয় কৰে বা সাহস নকৰে সেইসকল মহিলাৰ ওপৰত তুমি কি মন্তব্য দিবা আচলতে এনেকুৱা কথা মনোজ সেই ক্ষেত্ৰত নিজৰ মনটোৰ ওপৰত কথা হয় ঠেকা খাইও যদি তুমি
গধুৰ হৈ বহিয়ে থাকা তেতিয়াহ'লে নহ'ব, কেতিয়াও নোৱাৰা। ঠেকা খাই তুমি মই যে ঠেকা খালো কিহৰ কাৰণে খাব লগা হৈছে, বা মোৰ সকলো থাকি মই কিহৰ কাৰণে ঠেকা খাইছো, সেইটো কথা ভাবি যদি তুমি কিবা নহয় কিবা কৰিব চেষ্টা কৰা তেতিয়া নিশ্চয় পাৰিবা। লাজ কৰিব নালাগে। চোৱা কেৰেলাত ফুটফাটৰ দোকান দি এডোখৰ মাটি কিনিছিলো। কেৰেলা একদম ফুটফাটত কিমান বেয়াকে মানুহৰ কিমান বেয়া বেয়া কৰ্কটনা পাইছিলো জীৱনত। সকলো নেওচি মাত্ৰ এটা কথা ধ্যান দিওঁ, ভাল কাম কৰিছো আৰু চুৰ কৰা নাই। তো সেইখিনি কৰি আজি ইয়াত উপনীত হৈছো। নিজৰ ঘৰ, নিজৰ দুৱাৰ, নিজৰ বাৰী, নিজৰ মাটি সকলো একদম শূন্যৰ পৰা আৰম্ভ কৰিলো। শূন্যৰ পৰা আৰম্ভ কৰিয়ে যেতিয়া যিসকলে শূন্যৰ পৰা আৰম্ভ কৰে তেওঁলোকে ভাবিব পাৰিব। আৰু এতিয়া আজি জলকীয়া বিক্ৰী কৰিলো হয়নে, আজি মোৰ কিবা এটা খাবলৈ মন গ'ল, বা মই কাৰোবাক খুজিব নালাগে বা মোৰ মানুহজনক ক'ব নালাগে দিয়াচোন পইচা 20 টকা দোকান যাওঁ, যিহেতু দিনটোত 150 বা 200 বা 100 কেতিয়াবা 10 টকা হ'লেও বিক্ৰী হয়। সেইকেইটকা পইচাই মই যিহেতু থৈ দিওঁ দোকানত, বিস্কুটৰ পৰা চাহপাত, চেনি, এইবোৰ ঘৰৰ মানে বহুত বস্তু মই জলকীয়া খিনি বিক্ৰী কৰি, বেঙেনা বিক্ৰী কৰি, ঘৰৰ শাক পাচলি বিক্ৰী কৰি মই চলিব পাৰো। সুন্দৰকৈ এই জলকীয়াবোৰ লাগি আছে চাওকচোন। এইবোৰ সকলো দেৱলতাই অকলে লগাইছো বুলি কৈছে। বাৰীখন অকণমান দেখুৱাই দিছো আপোনালোকক। এইফালে আছে বেঙেনা, জলকীয়া আৰু কিবা কিবি ৰুই থৈছে। এইবোৰ মই নামবোৰ ভালকে নাজানো। এইজোপা বহুত জলকীয়া হয়, ধুনীয়াকে লাগিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি দেৱলতাৰ সৈতে কিছু কথা পাতিলো, লগতে দেৱলতা হাজৰিকাৰ আজি কৰ্ম কৰে বাৰীখন অকণমান দেখুৱালো। আচলতে বাৰী বন কৰিয়ে তাই দিনৰ দিনটো পাৰ কৰাই থাকো বুলি কৈছে। তাকে বাৰীখন অকণমান দেখালো আপোনালোকক। আচলতে ইমান সুন্দৰকৈ কামবোৰ যে কৰি থাকে ভাল লাগিলে দেখি, তাকে আপোনালোককো অকণমান দেখুৱাই দিলো। লগতে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে বিদায় লৈছো মোৰ চেনেলটিৰ পৰা। ধন্যবাদ।